হাই ফ্ৰেণ্ডছ, ডিএনএৰ অন্য এটা প্ৰতিবেদনলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি হৈছে আমাৰ বিপদৰ সময়। এই মুহূৰ্তত আমি নিজ মানসিকতাৰ পৰিচয় দি আছোঁ। আমি কিছুমানৰ কথা কৈছোঁ যিবিলাকে বিৰোধিতা কৰিব গৈ পেলাই নিজৰ মানসিকতাক হেৰুৱাই পেলাইছে। সকলো সময়তে খালি ৰাজনীতি। তেওঁলোক যদি নিজৰ দেশৰ মহামাৰীৰ পৰিস্থিতিকে চিনি নাপাই পেলাই নিজৰ স্বাৰ্থৰ কাৰণে ৰাজনীতি কৰিব বিচাৰে, তেওঁলোকে আকৌ ভৱিষ্যতে দেশৰ নেতা হৈ দেশখনক কি কৰিব বিচাৰিছে। আজি হয়তো আপোনালোকে ছ'চিয়েল মিডিয়াত দেখা পাইছে যে বিভিন্নজনে বিভিন্ন ফটো এডিট কৰি পেলাই আমাৰ হিন্দু ধৰ্মৰ বন্তি চাকি এইবিলাকক এটা বিসংগ ৰূপ দিছে। আপোনালোকে বিৰোধিতা কৰিছে কৰক, তাত ক'বলগীয়া একো নাই। আপোনালোকে চাকি জ্বলাই নজ্বলাই সেইটো আপোনালোকৰ কথা, কিন্তু এটা অইন ধৰ্মত আঘাত দিয়াটো উচিত নহয়। হয়তো কিছুমানে জ্বলিছে যে একজন মানুহে কোৱাৰ কাৰণে গোটেই দেশে একদিনীয়া লকডাউন মানিলে। এতিয়া 21 দিনীয়া লকডাউন মানি আছে। দেশৰ প্ৰায় 99.99% মানিছে। হয়তো কোনোবাই আছামে মানা নাই, সেইটো বেলেগ কথা। আৰু আজি দেশৰ একজন মানুহে কোৱা কাৰণে আজি ভাৰতৰ প্ৰায় 95% মানুহে এগছি বন্তি জ্বলাব, লাইট অফ কৰিব। আচলতে তেওঁলোকৰ এইবিলাক দেখি পেলাই জ্বলন হৈছে যে একজন মানুহে ইমানবোৰ কেনেকৈ কৰিব পাৰে। আমি এইটো বুজা উচিত যে আমি যিকোনো সময়ত যিকোনো পৰিস্থিতিত যিকোনো কথা ক'ব নোৱাৰোঁ, নাইবা যিকোনো কাম কৰিব নোৱাৰোঁ। যিটো সময় হৈছে আমি সকলোৱে মাৰ বান্ধি থিয় হোৱা। এই চাকি গছেৰে আমি কি বুজাব বিচাৰিছোঁ যে আমি সকলো ভাৰতীয়ই যে একলগ হৈছোঁ, একলগ হৈ পেলাই এই মহামাৰী কৰোণাৰ বিৰুদ্ধে যুঁজ দিছোঁ, সেইটো এটা ইয়াৰ নিদৰ্শন। আৰু ভাৰতৰ এয়া সতৰ্কতাৰ কাৰণে আজি আমেৰিকা, ইটালী, স্পেইন আদি দেশৰ দৰে আমি ভুগিবলগীয়া হোৱা নাই। যদি নিজামুদ্দিনৰ সেয়া ঘটনা নহ'লে হয়, তেতিয়াহ'লে হয়তো আমি আগৰ পৰিস্থিতিলৈকে যাবলৈ বেছি দিন নালাগিলে হয়। কিন্তু চৰকাৰৰ নিয়ম নামানি, চৰকাৰৰ নীতিক উলংঘা কৰি পেলাই ধৰ্মীয় গোলামীৰ কাৰণে এনেকুৱা কৰাৰ কাৰণে আজি এনেকুৱা হৈছে। আৰু যিবিলাকে তাৰ পৰা আহিছে তেওঁলোকে আনকি নিজৰ পৰিচয় দিয়া নাই, আত্মগোপন কৰি আছে। তেওঁলোকে আচলতে কি বুজাব বিচাৰিছে। আজি গোটেই বিশ্বই গম পাইছে যে এই ভাৰতবৰ্ষৰ মানুহে নিজৰ বিপদৰ সময়ত কিমান একলগ হৈ পেলাই কাম কৰে, কিমান যুঁজ দিব পাৰে। আজি গোটেই বিশ্বৰ আগত আমাৰ ভাৰতৰ পৰিচয় এক সুকীয়া হৈ গৈছে। ধন্যবাদ। অন্য এটা প্ৰতিবেদন লৈ পেলাই আপোনালোকৰ ওচৰত আমি আকৌ আহিম। আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।